কবিতাৰ শিৰোনাম মই কথা ক'লে তেওঁলোকে হাঁহি মাৰি দিয়ে। মোৰ ভুল হৈছে নেকি মই থমকি মাৰি ৰওঁ। যিসকল ব্যক্তি হাঁহি মাৰে তেওঁলোকে হেনো ৰাইজৰ সমাজকৰ্মী। তেওঁলোকৰ আছে এখন বিলাসী গাড়ী আৰু মটৰ চাইকেল, মোৰ মাথো এখন বাইচাইকেল। যিসকল ব্যক্তি মোৰ হৃদয়ৰ কথা বুজি পায় তেওঁলোকে সন্মান কৰে, যিসকলে বুজি নাপায় মূৰ্খ বুলি হাঁহি মাৰে। আছে মোৰ হৃদয়ত এটি সুপ্ত প্ৰতিভা, কাকো মই বিলাই দিব পৰা নাই। নিৰ্জন ঠাইত বহি মই অকলশৰে ভাবোঁ, মৃত্যুৰ আগমুহূৰ্তত কাকনো দি যাম। এজন ব্যক্তিৰ নেতৃত্বত মোৰ জীৱন, অশেষ মোৰ পৰিশ্ৰম। ক্ৰোধ হ'লে মই কৰোঁ সুৰাপান সেৱন, ভগৱানক হাজাৰবাৰ প্ৰণাম কৰোঁ, দিয়া মোক স্বাৱলম্বী জীৱন। এনেকৈ দিনবোৰ পাৰ হৈ গ'ল। আজি মোৰ সকলোৱে কাষ চাপি আহিছে মোৰ লগত কথা পাতিবলৈ, ধেমালি কৰিবলৈ। এডাল বাঁহৰ এখন চাঙি চাৰিজন ব্যক্তি ৰৈ আছে কান্ধত লৈ যাবলৈ, য'ত মানুহৰ শান্তি। দেহত ঢাকি দিছে এখন বগা কাপোৰ, তেওঁলোকে চিঞৰি চিঞৰি কান্দিছিল, আমাৰ লগত কথা নাপাতি